নমস্কাৰ কবিতাৰ শিৰোনামা তোমাক বিচাৰি আবৃত্তি শ্ৰী ভৃগুকুমাৰ দাস। সপোনত কেতিয়াবা তোমাক বিচাৰি তোমাৰ পুতলি মুখলৈ যাওঁ, তুমিও থমকি ৰোৱা আৰু তোমাক মই কাষৰতে পাওঁ। এষাৰ মাত মই লগাওঁ আৰু বিনিময়ত পৃথকত নুশুনা তোমাৰ মিঠা মিঠা মাত এটি দুটিকৈ শুনিবলৈ পাওঁ। সপোনত কেতিয়াবা তোমাক বিচাৰি তোমাৰ পুতলি মুখলৈ যাওঁ, সপোনত কেতিয়াবা তোমাক বিচাৰি তোমাৰ পুতলি মুখলৈ যাওঁ, তুমি থমকি নৰোৱা আৰু মই অকলশৰীয়া হৈ ৰৈ যাওঁ। মই অহা চাবলৈ তুমি ওলাই নাহিলে, তোমাৰ চকুত চকু নপৰিলে, তোমাৰ চকুৰ উজ্জ্বলতা নাপালে মোৰ যেন বাটেই আন্ধাৰ হৈ পৰে। সপোনত কেতিয়াবা তোমাক বিচাৰি তোমাৰ পুতলি মুখলৈ যাওঁ, তথাপিও মোৰ নিতৌ অহা যোৱা চলে তোমাৰ পুতলি মুখেৰে। কি জানিবা তুমি এবাৰ ওলাই আহা আৰু মোৰ দুচকুত এবাৰ আঁকোৱালি লোৱা। সপোনত কেতিয়াবা তোমাক বিচাৰি তোমাৰ পুতলি মুখলৈ যাওঁ। ধন্যবাদ। নমস্কাৰ।